মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ জিজ্ঞাসা এডুকেশ্যনেলৰ পৰা মই কলেজ চন্দ্ৰ ডেকা তোমালোকৰ এটা নতুন ভিডিঅ'লৈ তোমালোকৰ মাজলৈ ওলাই আহিছোঁ আজি তোমালোকৰ বাবে ভিডিঅ'টো হৈছে অখণ্ড সংখ্যাৰ বিতৰণ বিধি এই অখণ্ড সংখ্যাৰ ক্ষেত্ৰত বিতৰণ বিধি প্ৰযোজ্য হয় নে নহয় তাক আজি আমি পৰীক্ষা কৰি চাম গতিকে বিতৰণ বিধিটো আমি দুটা হিচাপত প্ৰকাশ কৰিব পাৰোঁ এটা হৈছে যে a whole into b plus c is equal to a purণ b plus আছে মাজত গতিকে প্লাস চিহ্ন আহিব a পূৰণ c অৰ্থাৎ a টোৰে b কো পূৰণ কৰিম a টোৰে c কো পূৰণ কৰিম এই চিহ্নডাল প্লাস আছে মাজত প্লাস চিহ্ন আছে আকৌ বিয়োগ আৰু পূৰণৰ বিতৰণ বিধি যদি হয় a whole into b minus c is equal to a পূৰণ c মাজত মাইনাস আছে মাইনাস a পূৰণ b whole into a পূৰণ c গতিকে এইখিনি কথা আমি এতিয়া দুটামান উদাহৰণ লৈ কৰি চাম আৰু যদি প্ৰযোজ্য হয় বা তেতিয়াহ'লে কি হ'ব যে আমি সিদ্ধান্তত উপনীত হ'ম যে অখণ্ড সংখ্যাৰ ক্ষেত্ৰত যোগ আৰু পূৰণৰ বিধি প্ৰযোজ্য হয় এতিয়া আমি বাৰু ধৰি লওঁ তিনিটা অখণ্ড সংখ্যা যে ধৰা হ'ল a b আৰু c তিনিটা অখণ্ড সংখ্যা যাতে কি হয় a is equal to 5 হয় b is equal to -7 হয় c is equal to -14 হয় এতিয়া প্ৰথম তোমালোকক সৰলৰে বুজাই দিছো তাৰ পিছত আমি বাৰু হেৰি কৰিম মাইনাস আনিম প্ৰথমে আমি গোটেইটা প্লাস ধৰি বুজাই দিছো তোমালোকৰ বুজাত সহজ হ'ব এতিয়া a into b plus c is equal to কি হ'ব a মানে 5 পাইছে না বহাইছিল না 5 ধৰি লৈছিল b মানে 7 c মানে 14 এটা কি হ'ব এটো যদি আমি চাও 5 into 7 plus 14 is equal to 21 that is equal to 105 আকৌ a into b plus a into c গতিকে ইয়াতে কি হ'ব a মানে হল 5 into 7 plus 5 into 14 5 গুণ 35 35 আৰু 70 that is equal to 105 দুটা 105 পালো এটাকে আমি কি লিখিম a into b plus c is equal to a into b plus a into c গতিকে এই ধৰণৰ আমি a plus b a is equal to plus 5 alpha 5 b is equal to 7 আৰু c is equal to 14 ধৰি আমি কৰি চালো এতিয়া মানে আমি এটা ঋণাত্মক সংখ্যা এটা ধৰি লৈ চাও বাৰু a is equal to আমি ধৰি ললো যে 8 b is equal to -4 আৰু c is equal to -7 ধৰি চালো এতিয়া a into b plus c কি হয় আৰু চাও a মানে হল 8 b মানে পালো -4 আৰু c মানে পালো -7 এটা কি হ'ব 8 -4 আৰু -7 লগ লগালে আমি -11 পাম that is equal to -88 আকৌ a into b plus a into c is equal to কি হয় কিন্তু a into b মানে হ'ব 8 into -4 plus 8 into -7 গতিকে 8 into -4 minus plus minus 32 আৰু ইয়াতে minus plus minus হ'ব আৰু 8 গুণ 56 -56 that is equal to -88 গতিকে ইয়াতো আমি পালো গতিকে দেখা পালো নহয় দেখা গ'ল কি হ'ল a into b plus c is equal to a into b plus a into c গতিকে দেখিব অখণ্ড সংখ্যাৰ ক্ষেত্ৰত যোগ আৰু পূৰণৰ বিতৰণ বিধি প্ৰযোজ্য অৰ্থাৎ অখণ্ড সংখ্যাই এই বিধিটো মানে
যোগ আৰু পূৰণৰ বিতৰণ বিধি মানে এতিয়া আমি চাও পূৰণ বিয়োগ আৰু পূৰণৰ বিতৰণ বিধি গতে তুমি যদি সোয়া ইয়াতে কি লিখিবা যে আমি ধৰি ললো যে a মানে 10 b মানে 7 আৰু c মানে 5 এতিয়া a হোল ইনটু b minus c মানে কি হ'ব 10 into 7 minus 5 ultimately 10 into 2 7 minus 2 equal to 2 that is 7 minus 5 is equal to 2 গতিকে 20 হ'ল ইপিনে a into b minus a into c যদি কৰিলো পুরো কি হ'ব 10 into 7 minus 10 into 5 হ'ব গতিকে কি হ'ল এটো a এটো b a c গতিকে 10 into 7 70 10 into 5 minus 50 that is equal to give 70 পৰা 50 গলে 20 থাকিব গতিকে আমি কি লিখিলো দেখা গল देखो पार्ट नहीं हो a into b minus c is equal to a into b a into c ऐसे क्या हो अखंड संख्या बोरोर क्षेत्र संख्या बोरे বিয়োগ আৰু পূৰণৰ পূৰণ আৰু বিয়োগৰ বিতৰণ বিধি মানি চলে ছাত্ৰছাত্ৰীসকল আমি দুটা বিধি পৰীক্ষা কৰি চালো যে পূৰণ আৰু যোগৰ বিতৰণ বিধি আৰু পূৰণ আৰু বিয়োগৰ বিতৰণ বিধি আৰু তাৰ প্ৰক্ৰিয়াৰে আমি পালো যে অখণ্ড সংখ্যাবোৰে এই বিধি দুটা মানি চলে তোমালোকক পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছো তোমালোকৰ কিবা সহজা থাকিলে সুধিবা ধন্যবাদ